নমস্কাৰ বন্ধুসকল অসমীয়া কুইজৰ খণ্ড 30 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অনুষ্ঠানটোত আপোনালোকলৈ 5টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নৰ বাবদ আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময়ও আৱশ্যক হয় তেনহলে ভিডিঅটো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে সেইটো কমেন্ট বক্সত জনাব। তেনহলে দেৰি নকৰি আজি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো। পোন প্ৰথমবাৰৰ বাবে ভাৰতত কেতিয়া ইন্টাৰনেট সেৱা মুকলি কৰা হৈছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে 1995 চনৰ 14 আগষ্টৰ পৰা বিদেশ সঞ্চাৰ নিগম লিমিটেড চমুকৈ আমি BSNL বুলি জানো। এই BSNL পোন প্ৰথমে ভাৰতত ইন্টাৰনেট সেৱা মুকলি কৰিছিল। এতিয়া দ্বিতীয় প্ৰশ্নটো আগবঢ়াইছো। শৰ্ট মেছেজ সাৰ্ভিস চমুকৈ যাক কওঁ SMS। এই SMS পোন প্ৰথমবাৰৰ বাবে কোনে কৰিছিল আৰু এই মেছেজটোত কি লিখা আছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে SMS-ৰ জনক নীল পপৱাৰ্থ। এই পপৱাৰ্থে এই মেছেজটো কৰিছিল। তেওঁ 1992 চনৰ 3 ডিচেম্বৰত এই মেছেজটো কৰিছিল। এই মেছেজটোত লিখা আছিল মেৰী খ্ৰীষ্টমাছ। এতিয়া তৃতীয় প্ৰশ্নটো আগবঢ়াইছো। নলিনীবালা দেৱীয়ে কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? সময় শেষ হৈছে। ইয়াৰ উত্তৰটো নিশ্চয় সকলোৱে পাইছে চাগে। নলিনীবালা দেৱীয়ে অলকানন্দা নামৰ কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া চতুৰ্থ প্ৰশ্নটো আগবঢ়াইছো। বিশিষ্ট সাহিত্যিক সত্যনাথ বৰাই কুৰীতি নীতিৰ ওপৰত এখন গ্ৰন্থ ৰচনা কৰিছিল। এতিয়া প্ৰশ্নটো হৈছে এই গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে কেন্দ্ৰ সভা। এতিয়া পঞ্চম প্ৰশ্নটো আগবঢ়াইছো। ভাৰতবৰ্ষত দেওবাৰৰ দিনটো কেতিয়াৰ পৰা বন্ধ দিন হিচাপে পালন কৰি অহা হৈছে? সময় শেষ হৈছে। উত্তৰটো হৈছে 1843 চনৰ পৰা এই দেওবাৰৰ দিনটো বন্ধ দিন হিচাপে পালন কৰি অহা হৈছে। তেতিয়া ইংৰাজৰ শাসন চলি আছিলে। এই তেতিয়াৰ পৰাই এই দেওবাৰৰ দিনটো বন্ধ দিন হিচাপে পালন কৰি অহা হৈছে। আজি দেওবাৰ, গতিকে এই দেওবাৰৰ প্ৰশ্নটো আগবঢ়ালো। এইখিনিতে মই কুইজৰ 27 নম্বৰ খণ্ডত আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছিলো। প্ৰশ্নটো আছিল পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ, ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ। এই পদ্য এফাকি আগবঢ়াইছিলো। এই পদ্য এফাকি কোনটো পদ্যৰ অন্তৰ্গত আছিলে সেই প্ৰশ্নটো সুধিছিলো। ইয়াৰ উত্তৰ দুজন বন্ধুৱে দিবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে ৰাজদীপ গগৈ আৰু হামিদা বেগম। তেওঁলোকে উত্তৰটো দিছিল। উত্তৰটো আছিল হানমিহলি। হানমিহলিৰ অন্তৰ্গত এই পদ্য এফাকি আগবঢ়াইছিলো। শেষত আপোনালোকলৈ এটা সাঁথৰ আৰু দুটা ফকৰা যোজনা আগবঢ়াম। প্ৰথমে সাঁথৰটো কৈ ল'ব বিচাৰিছো। মাৰিলে কান্দে কাণত ধৰিলে মনে মনে থাকে। সাঁথৰটো ভাঙিবলৈ চেষ্টা কৰকচোন। সাঁথৰটোৰ উত্তৰ হৈছে কাঁহবাতি। কাঁহবাতিটো আপুনি জোৰকে লাগি গ'লে সি মাৰিলে মানে সি বাজি যায়, আৰু যদি আপুনি কাণটোত ধৰি দিয়ে তেতিয়া সি নবজা হৈ যায়। আপোনালোকে আনকো এই সাঁথৰটো সুধি চাবচোন বা তেওঁলোকে বা কি উত্তৰ দিয়ে। শেষত দুফাকি ফকৰা যোজনা আগবঢ়াইছো। প্ৰথম ফাকি হৈছে ডাঙৰ মানুহৰ দাই পিছলি পিছলি যায় আৰু সৰু মানুহৰ দাই খুচৰি খুচৰি চায়। এইটো নিশ্চয় অৰ্থটো ইয়াৰ বুজি পাইছে, কাৰণ সৰু হোৱা মানুহে ভুল কৰিলে খুচৰি খুচৰি চায় আৰু ডাঙৰ মানুহৰ দায় দোষবোৰ
মানুহে বেছিকৈ নধৰে। আৰু এফাকি ফকৰা যোজনা, দিন পৰিছে খালত লাও কোমোৰা নুঠে ছালত, যি বা তুলি দিলোঁ ছালত গুটি নধৰে ডালত। ইয়াৰ অৰ্থটো এনেকৈ বুজাবলৈ ধৰিছে যে যাৰ যেতিয়া বেয়া দিন আহিব তেতিয়া কোনো ফালৰ পৰা ৰক্ষা নাই। গতিকেলৈ দিন পৰিছে খালত লাও কোমোৰা নুঠে ছালত, যি বা তুলি দিলে ছালত গুটি নধৰে ডালত। কথাটো চিন্তা কৰি চাবচোন, হয়নে নহয়? আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। যদি অনুষ্ঠানটো চাই অকণমান হ'লেও ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব ভাল হৈছে বুলি, তেতিয়া আমি আগলৈও উৎসাহ পাওঁ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ। আৰু যিসকল বন্ধু নতুনকৈ আহিছে এই চেনেলটোলৈ তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বটনটো পিটিকি থ'ব, তেতিয়া আপোনালোকে মই ভিডিঅ' বনালে আপোনালোকে তাৰ নটিফিকেশ্যনটো পাই যাব। এতিয়া কিছু সংখ্যক বন্ধুৱে মই ভিডিঅ' দিলেও গম নাপায়, গতিকেলৈ তেওঁলোকে চাব পৰা নাই ভিডিঅ'টো। গতিকেলৈ আপোনালোকক অনুৰোধ জনাইছোঁ ঘণ্টা বটনটো পিটিকি থ'ব। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। খণ্ড 31ত পুনৰ লগ পাম। ধন্যবাদ।